সকলোকে স্বাগতম জনাইছোঁ পিকে ব্লগ জিঅ'টি ইউটিউব চেনেলৰ লগতে MKTV জিঅ'টি ফেচবুক পেজ তোলা আজি ইউনিক ডিজাইনৰ আইকনিক মডেলৰ কটন এম্ব্ৰইডাৰী নন এম্ব্ৰইডাৰী পেটিকোট ব্লাউজ আমি দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু ভিডিঅ'টো আৰম্ভণিতে আমি কৈ ৰাখিছোঁ যে আপোনালোকে যদিহে অনলাইনত আমাৰ পৰা পেটিকোট ব্লাউজ ল'ব খোজে, পেটিকোট ব্লাউজ যিসকলে ল'ব খোজে তেখেতলোকক জনাই ৰাখিছোঁ যে আমি অনলাইনত কেতিয়াও এপিচকৈ অনলাইন নিদিওঁ। মনত ৰাখিব, যিসকলে অনলাইনত লয় তেখেতলোকে পেকেটকৈ ল'ব লাগিব, ব্লাউজেই হওক বা পেটিকোটেই হওক। আৰু ৰিচেলৰ মানে দোকানত আহি যিখিনিয়ে ৰিটেইলত লয় নাইবা বিকিবলৈ লয় তেখেতলোকৰ কাৰণেও আছে। আমি হ'লচেল দামটো নকওঁ, আৰু দোকানত আহি যিসকলে লয়হি সেইসকলে আপোনালোকে এপিচকৈও ল'ব পাৰিব। কিন্তু অনলাইনত আমি এপিচকৈ দিব নোৱাৰোঁ, চাইজৰ কথা কালাৰৰ কথা বহুত থাকে। অনলাইনত যিসকলে লয় তেখেতলোকে চাইজ মিলাই পেকেটেই ল'ব লাগিব, চাইজ থাকিব পেকেটেই ল'ব লাগিব, মনত ৰাখিব। আৰু 38-40ৰ হাতকেইটা ব্লাউজ আহি গৈছে। আমি আজি এই ভিডিঅ'টোত দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। পিকে ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু MKTV জিঅ'টি ফেচবুক পেজটো ফ'ল' কৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, মই প্ৰথমতে দেখাইছোঁ একদম সকলোতকৈ সৰু চাইজৰ পেটিকোটটো। ইয়াত নাম থাকিব কৰিনা, আৰু এইটো নম্বৰ থাকিব, নং থাকিব 250। একেবাৰে চুটি চাপৰ সৰু ছোৱালী বা চুটি চাপৰ মানুহৰ কাৰণে এনেকৈ ল'ব পাৰিব। আপোনালোকে এপিচ ল'বলৈ হ'লে আপোনালোকে দোকানত আহিব লাগিব, মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ। আৰু যদিহে আপোনালোকে অনলাইনত লয় তেতিয়াহ'লে আপোনালোকে ইয়াৰ 6টা পিচ থাকিব, চুটি চাপৰ মানুহৰ কাৰণে 6টা পিচ থাকিব। ইয়াত আছে 5টা। এটা মই খুলি দেখুৱাইছোঁ, এইটো খুলি দেখুৱাইছোঁ, চাই লওক। এনেকুৱা খুব সুন্দৰ কটন কাপোৰৰ হ'ব। এনেকুৱা যদি আপোনালোকক পেটিকোট লাগে তেতিয়াহ'লে ল'ব পাৰিব। আৰু যিসকল দোকানলৈ আহি লয় এপিচকৈ লয় তেখেতলোকৰ কাৰণে মই দামটো জনাই ৰাখিছোঁ, মাত্ৰ 90 টকাতে। এনেকুৱা সৰু চাইজৰ পেটিকোট যদি আপোনালোকক প্ৰয়োজন আছে তেতিয়াহ'লে ল'ব পাৰিব, মাত্ৰ 90 টকাতে। এপিচকৈ ল'বলৈ হ'লে চাওক, পেকেট ল'বলৈ হ'লে 6 পিচেই ল'ব লাগিব। যিসকলে অনলাইনত লয় তেখেতলোকে 6 পিচেই ল'ব লাগিব, তেতিয়াহে আমি অনলাইনত দিব পাৰিম। কেলৈ এইবোৰ আমি এপিচ 2 পিচ অনলাইনত দি থাকিবলৈ অসুবিধা হয়, সেইটো কাৰণে। একদম চুটি চাপৰ বা সৰু ছোৱালীৰ কাৰণে খুব উপযোগী পেটিকোট, কটন পেটিকোট, হোৱাইট পেটিকোট। এইটো কালাৰিঙত নাই, বগাতে আছে। যদি এনেকুৱা পেটিকোট লাগে তেতিয়াহ'লে খুব সোনকালে যোগাযোগ কৰিব 6000051555 নম্বৰৰ সৈতে, 5155 নম্বৰৰ সৈতে যোগাযোগ কৰিব আপোনালোকে। মই ডিছক্ৰিপশ্যনত বা টাইটেলত নম্বৰটো দিমেই, বা ফেচবুকতো পাব, ইউটিউবতো পাব। আপোনালোকক ভিডিঅ'টো চাই থাকোঁতে মই নম্বৰটো দিমেই, আপোনালোকে তাৰ পৰা নোট কৰি আপোনালোকে হোৱাটছআপত ল'ব, মানে যোগাযোগ কৰিব যিসকলে অনলাইনত লয়। খালি মনত ৰাখিব, মই আকৌ কৈছোঁ, আপোনালোকক এপিচকৈ আমি অনলাইন যোগে এই সামগ্ৰীসমূহ নিদিওঁ, আপোনালোকে পেকেটকৈ ল'ব লাগিব, মনত ৰাখিব। এইটো এটা চাওক, এইটো হৈ গ'ল 400 নম্বৰ। 400ৰ পৰাই আৰম্ভ হৈ চাওক, নাম কৰিনা থাকিব, নম্বৰ 400 থাকিব। আৰু যিসকলে হোৱাটছআপত মেছেজ কৰে সেইসকলে এই নম্বৰটো লিখিব, যাক পেকেটকৈ লাগে নম্বৰটো লিখিব, বোলে 400 নম্বৰ মোক পেটিকোট লাগে, হ'লচেল দামটো কিমান। আমাক হোৱাটছআপত মেছেজ কৰিব, আমি হোৱাটছআপত জনাই দিম আপোনাক হ'লচেল দাম কিমান হয়। আৰু সেইটো হিচাপত আপুনি 6 পিচকৈ ল'ব লাগিব। আৰু যিসকলে দোকানত আহে তেখেতলোকক সেইবিলাক প্ৰয়োজনেই নাই, কিন্তু এপিচকৈ নিদিওঁ, মনত ৰাখিব। কৰিনা 400 নম্বৰ, চাই লওক। এইটো যিসকল দোকানলৈ আহে সেইসকলৰ কাৰণে মই দামটো জনাই ৰাখিছোঁ, মাত্ৰ 120 টকাত আপুনি এনেকুৱা 400 নম্বৰ 36 চাইজ ব্লাউজ পিন্ধা মানুহৰ কাৰণে খুব উপযোগী হ'ব। 36, 34 যিসকলে ব্লাউজ পিন্ধে তেখেতলোকৰ কাৰণে এইটো চাইজ হ'ব, ল'ব পাৰিব। মাত্ৰ 120 টকাত পিয়'ৰ কটনৰ কৰিনা 400 নম্বৰৰ পেটিকোট, হোৱাইট পেটিকোট। এতিয়া আমি দেখুৱাইছোঁ হোৱাইট পেটিকোট, মাত্ৰ আপোনালোকে পাব 120 টকাত। মনত ৰাখিব, 120 টকাত কৰিনা আপোনালোকে 400 নম্বৰ যদি লাগে তেতিয়াহ'লে যোগাযোগ কৰিব। খালী হোৱাটছআপত যিসকলে মেছেজ কৰে তেখেতলোকে মেছেজটো কৰোঁতে মনত ৰাখিব নম্বৰটো কিমান নম্বৰ লাগিব। কেলৈ পেটিকোট দিয়ক বুলি ক'লে আমাৰ দিবলৈ অসুবিধা হ'ব, সেইটো কাৰণে আপোনালোকে যোগাযোগ কৰোঁতে অকণমান সেইটো মানে চাই চিতি মেছেজটো কৰিলে আমাৰ সুবিধা হ'ব। ইয়াত দেখুৱাইছোঁ ধেমাজি তিনিআলি MS কলিতা হ'লচেলৰ পৰা। আমি অনলাইন যোগে সকলো ধৰণৰ সামগ্ৰী আপোনাৰ অঞ্চলত, আপোনাৰ এলেকাত আমি দিয়াৰ ব্যৱস্থা কৰি ৰাখিছোঁ। তাৰ বাবে বিশেষকৈ কিবা আপোনালোকৰ জানিবলগীয়া থাকিলে 6000051559 নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিলে সকলোখিনি তথ্য আপোনালোকে পাই থাকিব। এতিয়া চাওক, এইটো 5000 বুলি লিখা থাকে, একচুৱেলি 5500 একেটাই হয় চাইজটো। সেইটোত 4000 লিখা আছিলে, মই 4000 লিখা আছিলে, মই 400 বুলি কৈছোঁ। আপোনালোকে 4000 বা 5000 তেনেকৈ সেইটো চাইজটো চাই পেলাই লিখিব পাৰে। এইটো 5000ও লিখিব পাৰে বা 500ও লিখিব পাৰে, মনত ৰাখিব। এইটো হৈ গ'ল 5000 লিখা আছে, কৰিনাই হয়, ছেইম কোম্পানী, পিয়'ৰ কটনৰ হয়। এইটোৰো দাম আপোনাৰ সেইটোতকৈ 10 টকা বেছি হ'ব, মানে 130 টকা হ'ব। ইয়াৰো আপোনালোকে যদি লাগে ল'ব পাৰিব। এতিয়া মনত ৰাখিব, আমাৰ এইটো এম্ব্ৰইডাৰী নথকা প্লেইন পেটিকোটটো আপুনি পাব 250, 400, 500 আৰু 600, মনত ৰাখিব। মই 600টো খুলি নেদেখোঁ, আৰু 600টো 10 টকা বেছি। ধৰি লওক আপোনালোকৰ 250টো পৰিব 90 টকা, আৰু মানে আপোনাৰ 400টো পৰিব 120 টকা, 500টো পৰিব
30 টকা আৰু 600টো পৰিব 600লৈকে আছে এইটো 600টো পৰিব 140 টকা মনত ৰাখিব নম্বৰটো লিখি আপুনি ক'ব যে মোক আমুক নম্বৰৰ বগা ৰঙৰ ইমান নম্বৰৰ পেটিকোটটো এপেকেট লাগে তেতিয়া আমি হোৱাটছআপত আপুনি মেছেজ কৰিব তেতিয়া আমি দি দিবলৈ আপোনাক সুবিধাজনক হ'ব সেইকাৰণে মই বস্তুটো একদম বুজাই বঢ়াই কৈছোঁ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব চাই ল'ব এয়া পেটিকোট দেখুৱাইছোঁ 5000 নম্বৰৰ 500 বুলিও কওঁ 5000 ক'লেও হ'ব আপোনালোকে 5000 নম্বৰৰ পেটিকোট 130 টকা মনত ৰাখিব হোৱাইটত হ'ব পিয়ৰ কটন গৰমত পিন্ধিবলৈ বৰ বেছি উপযোগী হ'ব খুব কম মূল্যত পিয়ৰ কটনৰ পেটিকোট মাত্ৰ 130 টকাত ধেমাজি কলিতা হ'লচেলে দি আছে যদি প্ৰয়োজন আছে তেতিয়াহ'লে যোগাযোগ কৰিব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰ আৰু আমি প্ৰত্যেকবিধ সামগ্ৰী আমাৰ লগত থকা প্ৰত্যেকবিধ সামগ্ৰী আমি অনলাইন যোগে প্ৰেৰণ কৰোঁ এইটো চাওক এইটো 500 নম্বৰৰ এম্ব্ৰইডাৰী পেটিকোট মনত ৰাখিব 500 নম্বৰ এম্ব্ৰইডাৰী পেটিকোট আৰু মই আপোনালোকক জনাই ৰাখিছোঁ যিটো প্লেইন আমি প্ৰথমতে দেখালোঁ আপোনালোকে 250 নম্বৰ মনত ৰাখিব নম্বৰকেইটা 250 নম্বৰ 400 নম্বৰ 500 নম্বৰ আৰু 600 নম্বৰলৈকে পাব প্লেইনত আৰু এই এম্ব্ৰইডাৰীটো 400 500 আৰু 600 এই তিনিটা সাইজত পাব মনত ৰাখিব সাইজ লৈ সবৰে 10 টকা দাম বেছি হয় মনত ৰাখিব এইটো 500 নম্বৰটো পাব মাত্ৰ 150 টকাত 600 নম্বৰটো পাব আপোনালোকে 160 টকাত আৰু 400 নম্বৰটো পাব 130 টকাত মনত ৰাখিব দামকেইটা 400 নম্বৰটো 130 টকা এম্ব্ৰইডাৰী আৰু এম্ব্ৰইডাৰী 500 নম্বৰটো পৰিব 140 টকা আৰু আপোনালোকে 600 নম্বৰটো পৰিব 150 টকা এইটো 140 টকা ক্ষমা কৰিব মই 150 টকা কৈছিলোঁ এইটো পৰিব 140 টকা 500 নম্বৰটো মনত ৰাখিব যদি প্ৰয়োজন আছে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব যোগাযোগ কৰিব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰ যাক যোনটো সাইজ লাগে সেই সাইজটোৰ সৈতে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব এইটো দেখুৱাইছোঁ এম্ব্ৰইডাৰী পেটিকোট 500 নম্বৰ আপুনি মোক মেছেজ কৰোঁতে এইটোও লিখিব পাৰে যে মোক 600 নম্বৰ এম্ব্ৰইডাৰী লাগে তেতিয়াহ'লে আমি 600 নম্বৰ দিম নাই বোলে মোক 400 নম্বৰ লাগে এম্ব্ৰইডাৰী পেটিকোট তেতিয়াহ'লে 400 নম্বৰ আপোনালোকে পাব মই মাত্ৰ এটাই ডিজাইন দেখাইছোঁ কেলে ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইটোৰ কাৰণে আৰু বহুতখিনি দেখুৱাবলৈ আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব এইটো চাওক এতিয়া কালাৰিঙত এম্ব্ৰইডাৰী আহিলে কালাৰিঙত এম্ব্ৰইডাৰী আমাৰ লগত এটাই সাইজ আছে নাম একে হ'ব কৰিনা 1500 নম্বৰ থাকিব 1500 নম্বৰ যদি কৰিনা এম্ব্ৰইডাৰী আপোনালোকক প্ৰয়োজন আছে তেতিয়াহ'লে ল'ব পাৰিব মাত্ৰ 150 টকা চাওক কালাৰকেইটা খুব ধুনীয়া খালি অনলাইনত আমি এপিচকৈ নিদিওঁ ভিডিঅ'টোত আমি বাৰো কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই পেলাইহে আমাক মেছেজ কৰিব নহ'লে কিছুমান মানুহে হয়তো ভিডিঅ'টো স্কিপ কৰি চাই তেখেতলোকে পিছত দামটো গম নাপায় বা আমাৰ কথাটো বুজি নাপায় সেইটো কাৰণে আমি জনাই ৰাখিছোঁ মাত্ৰ 150 টকা তেনেকুৱা এম্ব্ৰইডাৰী কালাৰিং যদি মাত্ৰ এটাই সাইজ আছে 150 টকাত যদি প্ৰয়োজন আছে তেতিয়াহ'লে ল'ব পাৰিব যদি অনলাইনত লয় আপোনালোকে পেকেটটো লয় তেতিয়া ন্যূনতম আৰু কিবা এটা কমিব মনত ৰাখিব যোগাযোগ কৰিবলৈ নাপাহৰিব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰ এতিয়া মই দেখুৱাইছোঁ কালাৰিং পেটিকোট চাওক সকলোবিলাক খুলি দেখুৱাবলৈ অকণমান অসুবিধা হয় বা সুবিধাও নহয় সেইটো কাৰণে বা নাইবা আপোনালোকেও আমনি পায় গোটেই বস্তুখিনি বেছি দীঘল হ'লে ভিডিঅ'টো আপোনালোকে বৰ বেছি ভাল নাপায় সেইটো কাৰণে আমি এইখিনি নুখোলাকৈ দেখুৱাম আগৰ এটা ভিডিঅ'ত আমি খুলি দেখুৱাইছিলোঁ ইয়াৰ নম্বৰ চাব ইয়াৰ 1200 দেখিছেনে কৰিনা একেই নাম ইয়াত চাওক আপোনালোকৰ 700 দেখিছেনে একেই নাম একেই দাম একেই নাম চাই ল'ব এইকেইটা পৰিব 1200 আৰু 700টো 150 টকাকৈ মনত ৰাখিব 1200 আৰু 700 পৰিব 150 টকাকৈ তাৰপিছত আহিলে এইফালে 600 নম্বৰ চাওক 600 নম্বৰৰ এইটো পৰিব আপোনালোকৰ 140 টকা মনত ৰাখিব 140 টকা পৰিব 600 নম্বৰ আৰু এইটো 500 নম্বৰ চাওক 500 নম্বৰ পৰিব আপোনালোকৰ 130 টকা মনত ৰাখিব 130 টকা আৰু এই 400 নম্বৰ পৰিব 120 টকা মনত ৰাখিব 120 টকা 400 নম্বৰ আৰু ইয়াত 350 নম্বৰ আছে লাষ্ট 350 নম্বৰ পৰিব 100 টকা কালাৰখিনি আপোনালোকে চাব মই দেখুৱাই দিছোঁ কালাৰখিনি চাব খুব ধুনীয়াকৈ কালাৰখিনি দেখুৱাইছোঁ সাইজটো আপোনালোকৰ এইটো মিনিমাম 32 সাইজ ব্লাউজৰ কাৰণে 32 সাইজৰ ব্লাউজৰ কাৰণে পিন্ধা মানুহৰ কাৰণে খুব উপযোগী হ'ব এইটো 400 নম্বৰ চাই লওক এইটোৱে 32 34 সাইজৰ ব্লাউজৰ কাৰণে পিন্ধা মানুহৰ কাৰণে উপযোগী হ'ব এইটো চাওক এইটো 500 নম্বৰটো এইটো 120 টকা এইটো 130 টকা 400 নম্বৰটো 120 টকা আৰু এইটো 350 100 টকা আৰু 500 নম্বৰ 130 টকা এইটো চাই ল'ব মই দামটো কৈ গৈছোঁ মনত ৰাখিব কালাৰ এইকেইটা হ'ব খুব ধুনীয়া কালাৰ আছে এইটো ধৰি লওক আপোনাৰ 36 সাইজৰ ব্লাউজৰ পিন্ধা মানুহৰ কাৰণে উপযোগী হ'ব এইটো চাওক এইটো মিনিমাম 38 সাইজৰ কাৰণে খুব উপযোগী হ'ব এইটো সাইজ 600 নম্বৰ 38 6 এনেকুৱা অলপ শকত ডাঙৰ মানুহৰ কাৰণে উপযোগী হ'ব আটাইকেইটা কালাৰ দেখুৱাইছোঁ স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু এইটো 700 নম্বৰ চাওক এইটো 40 মানে 38-40 ব্লাউজ যিসকলে পিন্ধে সেই মানুহখিনিৰ কাৰণে খুব উপযোগী হ'ব কালাৰকেইটা চাই ল'ব আৰু ধৰি লওক মানুহজনী ওখও শকতো তেতিয়াহ'লে এইটো আপোনালোকে 1200 নম্বৰটো লৈ ল'ব মানে 40-42 সাইজৰ যিসকলে ব্লাউজ পিন্ধে তেখেতলোকৰ কাৰণে উপযোগী হ'ব আৰু এইটো যদি লৈ লয় তেতিয়াহ'লে এনেকুৱা কালাৰ হ'ব চাওক খুব সুন্দৰ কালাৰ হ'ব এই মনত ৰাখিব এই 1200 নম্বৰ 150 টকা 700 নম্বৰ 150 টকা 600 নম্বৰ 150 টকা 500 নম্বৰ 140 টকা 400 নম্বৰ 120 টকা আৰু 300 নম্বৰ 350 নম্বৰটো পৰিব
100 টকা মনত ৰাখিব মই আটাইকেইটা ডিজাইন আটাইকেইটা কালাৰিঙত মই গোটেইকেইটা খুলি দেখুৱাইছোঁ আৰু চাইজখিনি খুব ধুনীয়াকৈ আপোনালোকক বুজাই কৈছোঁ যদি প্ৰয়োজন আছে 6000013859 নম্বৰ সৈতে আপোনালোকে যোগাযোগ কৰি অসমৰ ভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰিব পাৰিব এতিয়া ব্লাউজৰ লাইনলৈ গুচি আহিলোঁ ব্লাউজৰ এয়া প্ৰথম দেখুৱাইছোঁ 38-40 এয়া 38 চাইজৰ চাই লওক 38 চাইজৰ 7 টকা ব্লাউজ মনত ৰাখিব 38 চাইজৰ 7 টকা ব্লাউজ যদি লাগে তেতিয়াহ'লে ল'ব পাৰিব আৰু এইটো অনলাইন ল'বলৈ হ'লে আমি কৈ আছোঁ যে আপোনালোকে 12 পিচকৈ ল'ব লাগিব মনত ৰাখিব যদি দোকানত আহিলে তেতিয়া কথাটো বেলেগ এইটো 7 টকা 40 নম্বৰৰ ব্লাউজ ইয়াৰে 38ৰ 6টা আৰু 40ৰ 6টা থাকিব পেকেটত মনত ৰাখিব 38ৰ 6টা আৰু 40ৰ 6টা থাকিব ব্লাউজটো কালাৰ ছেটিংবোৰ এনেকুৱা ধৰণৰ হ'ব কালাৰ ভিন্ন কালাৰ থাকিব এনেকৈ হ'ব এনেকৈ ল'ব লাগিব পেকেটকৈ ল'লেহে অনলাইন পাব দোকানত আহি ল'লে আপোনালোকে যি চাইজ লাগে যি কালাৰ লাগে সেইটো বাছি পেলাই ল'ব পাৰিব এইটো চাওক এইটো হ'ব আপোনালোকে 38-40ৰ ব্লাউজ যদি আপোনালোকে দোকানলৈ আহি খুচুৰাকৈ লয় তেতিয়াহ'লে 150 টকাকৈ আপোনালোকে পাব মনত ৰাখিব কোম্পানী দিছা হ'ব MRP থাকিব 180 টকা বা 200 টকা মনত ৰাখিব 180 টকা আৰু 200 টকা থাকিব এইটো MRP চাই লওক দিছাই হয় দুইটা যদি ল'ব পাৰিব মাত্ৰ আপোনালোকে 150 টকাত 38-40ৰ ব্লাউজসমূহ পাব আৰু কালাৰখিনি মই এনেকৈ খুব সুন্দৰকৈ দেখুৱাই দিলোঁ আপোনালোকক এয়া 38-40ৰ বগা ব্লাউজ মই 40ৰ এটাকে খুলি দেখাইছোঁ MRP 200 টকা থাকিব আৰু আপোনালোকে ৰিটেইল ল'লে দোকানত আহি ল'লে আপোনালোকে এইটো ল'ব লাগিব 150 টকাত আৰু MRP 200 টকা থাকিব এইটো দিছা হোৱাইটত আপোনালোকৰ যদি 38-40 লাগে আপোনালোকে পাই যাব আৰু যদি পেকেট লয় 12 পিচ লয় তেতিয়াহ'লে আপোনালোকে কম দামত পাব তেতিয়াহ'লে আমাৰ হোৱাটছআপ নম্বৰ 6000051559 নম্বৰৰ সৈতে যোগাযোগ কৰিলে আপোনালোকৰ ৰেটটো গম পাব কোম্পানীটো লিখিব চাইজটো লিখিব আৰু কিমান পিচ লাগে সেইটো লিখিব মানে আপোনাক কিমান পিচ লাগে লিখিব নালাগে কেলে পেকেটেই ল'ব লাগিব 12 পিচেই ল'ব লাগিব 12 পিচ যদি লয় তেতিয়াহ'লে আপোনালোকে হ'লচেলত পাব কমত পাব সেই দামটো আমি ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ নকৰোঁ পিছত আপোনালোকে হোৱাটছআপত কথা পাতিলে মই জনাই দিম আপোনালোকক দিছা ব্লাউজ 38-40ৰ দাম কিমান বুলি যদি সোধে তেতিয়াহ'লে হ'লচেল দামটো মই জনাই দিম এতিয়া চাব এইখিনি ব্লাউজ হয় এইটো ৰেমেণ্ট কোম্পানীৰ হয় ৰেমেণ্ট কোম্পানীৰ যদি জৰ্জেট লিখা আছে আপোনালোকে দেখিব পাৰিছেনে নাই জানো দেখিব পাৰিব লাগে ৰেমণ্ড বুলি লিখা আছে ইয়াতে খুব সুন্দৰ যদি এনেকুৱা খুব ধুনীয়া যদি ব্লাউজ লাগে ৰেমেণ্ডাৰ এইয়া জৰ্জেট বুলি লিখা আছে ইয়াতে আপোনাৰ 4টা পিচ থাকিব আপোনালোকক মই দেখুৱাই দিছোঁ 4টা পিচ থাকিব ইয়াত 36ৰ দেখিলে সেইফালে 34ৰ 4টা আছে আৰু এইফালে 32ৰ 4টা আছে তেনেকৈ 4টা থাকিব কালাৰখিনি বেলেগ থাকিব যদি এনেকুৱা ব্লাউজ প্ৰয়োজন আছে তেতিয়াহ'লে খুব সোনকালে আমাৰ সৈতে যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব মাত্ৰ এইটো কিমান টকাত পাব 100 টকাত পাব আপোনালোকে পাৰ পিচ যদি হ'লচেলৰ লৈ ন্যূনতম কিবা এটা কম হ'ব মনত ৰাখিব যদি প্ৰয়োজন আছে তেতিয়াহ'লে এই ব্লাউজটো আপোনালোকে ল'ব পাৰিব ইয়াৰ MRP লিখা আছে 140 আপোনালোকে 140টো বিকিব পাৰে যদি প্ৰয়োজন আছে ল'ব পাৰিব আৰু এইটো আহিব আপোনালোকৰ ইয়াত হোৱাইটতে একেই থাকিব চাইজ 4টা 12 পিচকৈ থাকিব চাইজ 4টা থাকিব আপোনালোকৰ 32 34 36 এনেকৈ থাকিব যদি লাগে আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যোগাযোগ কৰি ল'ব পাৰিব আৰু এইটো আছিলে মাধুৰী ব্লাউজ নাম চাওক মাধুৰী ইয়াতে MRP নাথাকে এইটো মাধুৰী চাওক খুব ধুনীয়া ব্লাউজ হয় কটন হয় যদি লাগে আপোনালোকে ল'ব পাৰিব এইটো খুব ধুনীয়া ব্লাউজ হয় চাওক মাধুৰী ব্লাউজ যদি লাগে ল'ব পাৰিব এইটো আপোনালোকে এনেকৈ এপিচ দুপিচ ল'লে 100 টকাই পৰিব হ'লচেল ল'লে মানে অকণমান কমত পাব মনত ৰাখিব এই 3টা 4টাত মই 7 টকা ব্লাউজ দেখালোঁ হোৱাইটত 38 34 38 40 আৰু বগাত দেখুৱালোঁ আৰু কালাৰিঙত 38 32 36 এইবোৰ দেখুৱালোঁ 2টা 3টা কোম্পানী দেখুৱাইছোঁ ইয়াৰ পিছত 7 কটা ব্লাউজ দেখুৱাম তাৰপিছত ভিডিঅ'টো সামৰণি আৰু এইটো দিছাৰে হয় চাই লওক দিছাৰে 7 কটা ব্লাউজ হয় 7 কটা ব্লাউজ যদি আপোনালোকৰ প্ৰয়োজন আছে তেতিয়া ল'ব পাৰিব 7 কটা ব্লাউজ চাই লওক দিছাৰে হয় 7 কটা ব্লাউজ ইয়াৰ কালাৰ ছেটিংখিনি চাই লওক খুব ধুনীয়া কালাৰ ছেটিং আছে ইয়াতে সকলোবিলাক কালাৰে আছে 38-40 মনত ৰাখিব 38-40 দিছা ব্লাউজ হয় খুব কম দামত দি আছোঁ মনত ৰাখিব মাত্ৰ 120 টকাত আপোনালোকে পাব ইয়াৰ দেখিছেনে MRP কিমান আছে 180 টকা আছে খুব ধুনীয়া দিছা ব্লাউজ যদি আপোনালোকক 38-40 সাইজত লাগে তেতিয়াহ'লে আমাক হোৱাটছআপ নম্বৰ যেতিয়া মেছেজ কৰিব তাতে আপোনালোকে লিখি দিব আৰু ক'ব যে 38-40 সাইজৰ মোক দিছা ব্লাউজ লাগে পেকেট এটা লাগে তেনেকৈ লিখিব যিসকলে অনলাইনত লয় আৰু এইটো পেকেটকৈ ল'ব লাগিব 38ৰ থাকিব ইয়াতে 6টা আৰু 40 সাইজৰ থাকিব 6টা 12টা পিচ থাকিব যদি ল'ব পাৰিব এইটো হাত চিলাই হ'ব চিংগল চিলাই হাত চিলাই চাওক খুব সুন্দৰ ব্লাউজ যদি এনেকুৱা খুব সুন্দৰ ব্লাউজ লাগে আপোনালোকক তেতিয়াহ'লে যোগাযোগ কৰিব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰ আৰু বোলে মোক দিছাত 38-40 নহয় 32 to 36 লাগে 32 36 34 লৈকে থাকিব ইয়াতে 32 34 36 থাকিব 3টা সাইজ থাকিব এইটো পেকেটকৈ ল'ব লাগিব কালাৰ ছেটিংবিলাক এনেকুৱা খুব ধুনীয়া হ'ব এইটো পাব আপোনালোকে মাত্ৰ 100 টকাত
যিসকলে দোকানলৈ আহি লয় তেখেতলোকে 100 টকাত পাব আৰু অনলাইনত যিসকলে পেকেটকৈ লয় তেখেতলোকে অলপ কমত পাব মনত ৰাখিব আৰু দোকানলৈ আহিও পেকেটকৈ ল'লে আপোনালোকে কমতেই পাব ইয়াতে 3টা সাইজ থাকিব তাতে 4টা সাইজ থাকিব আৰু 2টা সাইজ থাকিব 38 42 আৰু ইয়াতে 32 36 34 থাকিব মনত ৰাখিব যোগাযোগ কৰিব আৰু বিশেষ কিবা অসুবিধা হ'লে আমাৰ ডেছক্ৰিপশ্যন বা টাইটেলত দিয়া নম্বৰ সৈতে যোগাযোগ কৰিব আৰু এইটো চাওক খুব ধুনীয়া ইয়াতে থাকিব আপোনালোকৰ 34 32 আৰু 36ৰ ব্লাউজ থাকিব 30 নাই ইয়াত থাকিব 36 আৰু 34 থাকিব ইয়াতে 36 আৰু 34 থাকিব কটন প্ৰিণ্টেড হয় এইটো পাব 80 টকাকৈ খুব ধুনীয়া ব্লাউজ এইটো চাওক খুব ধুনীয়া কবিতা ব্লাউজ মাত্ৰ 80 টকাত পাব যদি এনেকুৱা 80 টকীয়া ব্লাউজ লাগে দুটা ল'লে 150 টকাত পাব হাত কটা ব্লাউজ খুব ধুনীয়া চাওক খুব ধুনীয়া মই খুলি দেখুওৱা নাই ভিডিঅ'টো বৰ বেছি দীঘল হৈ গৈছে কাৰণে যদি লাগে আপোনালোকে ল'ব পাৰিব মাত্ৰ দুটা ল'ব 150 টকাত দিলেই হ'ল দোকানলৈ আহি আৰু যিসকলে অনলাইনত লয় 12 পিচ ল'ব লাগিব আৰু পেকেটটো ল'ব লাগিব তেতিয়াহ'লে তেখেতলোকে অলপ কম দামত পাব মনত ৰাখিব যোগাযোগ কৰিবলৈ নাপাহৰিব তাৰপিছতে আছে এইটো এটা ব্লাউজ চাওক এইটো জনটেক্স নাম হয় জনটেক্স নামৰ ব্লাউজ হয় এইটো হ'ব আপোনালোকৰ 80 টকাতে পাব দুটা ল'লে 150 টকাত পাব কালাৰ সেটিং এনেকুৱা হ'ব 32 to 34 to 36 হ'ব ইয়াতে সাইজবোৰ অলপ সৰু থাকে 32 পিন্ধা মানুহে 34 পিন্ধিব লাগিব আৰু 34 পিন্ধা মানুহে 36 পিন্ধিব লাগিব যদি এনেকুৱা খুব ধুনীয়া ব্লাউজ লাগে তেতিয়াহ'লে যোগাযোগ কৰিব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰক আৰু আছে এটা ৰিলায়েন্স ষ্টাইলত এইটো পাব আপোনালোকে মাত্ৰ 60 টকাত ৰিলায়েন্স ব্লাউজ মাত্ৰ 60 টকাতে পাব যদি প্ৰয়োজন আছে ল'ব পাৰিব ইয়াতো 34 আৰু 36 থাকিব সাইজবোৰ অলপ সৰু বৰ শকত মানুহ হ'লে নহ'ব মনত ৰাখিব অলপ পাতলা সিম্পল সাইজৰ মানুহৰ কাৰণে হ'ব এইটো পাব 60 টকাত আৰু যদি হ'লচেল লয় তেতিয়াহ'লে অলপ কমত পাব যোগাযোগ কৰিবলৈ নাপাহৰিব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে আজি মই দেখুওৱা কাপোৰখিনি কোনটো আপোনাৰ ভাল লাগিছে বা প্ৰয়োজন আছে সেইটো আপুনি ল'ব পাৰিব যোগাযোগ নম্বৰটো আমাৰ নোট কৰি ল'ব আকৌ এবাৰ কৈছোঁ 6000051557 নম্বৰৰ সৈতে যোগাযোগ কৰিব আপোনালোকে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীৰ কাৰণে আৰু আমাৰ ইউটিউব চেনেল PK ব্লগ জিঅ'টি চেনেল ছাবস্ক্ৰাইব কৰিব লগতে MKTV জিঅ'টি ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব সুন্দৰ কমেণ্ট কৰি থাকিব ভাল বন্ধুৰ সৈতে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পাম আৰু অন্য ধৰণে বহুত বেছি কাপোৰ দেখুৱাম এতিয়াৰ পৰা তেতিয়ালৈকে বাই বাই আকৌ লগ পাম থেংক ইউ